mankind was one community. বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সমগ্ৰ দেশবাসী আৰু সমগ্ৰ ৰাজ্যবাসীলৈ আমি আমাৰ ফালৰ পৰা সালাম জনাইছোঁ। সমগ্ৰ দেশজুৰি আৰু সমগ্ৰ ৰাজ্যজুৰি যি মহামাৰী আহি পৰিছে আমাৰ মাজত, আমি এই মহামাৰীৰ যিসকল আক্ৰান্ত হৈছে সেইসকলৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ আৰু যিসকল এই মহামাৰীত প্ৰাণ গৈছে সেইসকলৰ আমি পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ভাইসকল, আমাৰ আজি নিজামুদ্দিন মৰকজলৈ যি বিষয়টো আজি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে, তবলিগী জামাত লৈ পেলাই আমাৰ আজি যি এটা ছবি সমগ্ৰ মুছলমানসকলক এটা যি ছবি দিয়াৰ চেষ্টা কৰা হৈ আছে, বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দ্বাৰা। আমি বাৰে বাৰে কৈ আছিলোঁ, আমাৰ বিশেষকৈ মুছলমান ৰাইজসকলক উদ্দেশ্যি আমি সচেতনতা অৱলম্বন কৰাৰ ক্ষেত্ৰত আমি বাৰ বাৰ ৰাইজক আমি আহ্বান জনাই আছিলোঁ। আলহামদুলিল্লাহ, ৰাইজে আমাৰ আহ্বানত সঁহাৰি দি আমাৰ মছজিদবিলাকত নামাজৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিকোনো ক্ষেত্ৰত আজি লকডাউন পালন কৰাৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে হওক, এই মহামাৰীক ৰোধ কৰাৰ ক্ষেত্ৰত আমাৰ ওলামাসকল, আমাৰ দেশৰ ওলামাসকলৰ আহ্বানত তেওঁলোকে আমাৰ সকলো মুছলমান ৰাইজে সঁহাৰি জনায়। নামাজত মানুহ অহা কম কৰিছে, মছজিদত মানুহৰ সমাগম কম হৈছে বা অন্যান্য যিবিলাক আমাৰ ধৰ্মীয়ভাৱে যিবোৰ আমাৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। আৰু একাংশ লোকৰ কাৰণে আজি যি মুছলমান সমাজখনক একাংশ লোকৰ, মই ভুলৰ কাৰণে বুলিয়েই যদি কওঁ, একাংশ লোকৰ কাৰণে সমগ্ৰ মুছলমান ৰাইজক যি হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে এটা লজ্জাৰ ছবি অংকন কৰিবৰ কাৰণে, ৰাইজৰ মাজত এৰি দিবৰ কাৰণে আমাক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে যি ধৰণে প্ৰচেষ্টা, আৰু তেওঁলোকৰ এইটো দৌৰাত্ম্য বুলি মই কওঁ, এই দৌৰাত্ম্য কিন্তু কোনো পধ্যেই মানি ল'ব পৰা নহয়। এওঁলোকক এইটো এটা বৰ পৰিতাপৰ বিষয়, এটা গৰিহণাৰ বিষয়। আমি সেইসকল সংবাদ মাধ্যমক আমি কৈছোঁৱেই যে আপোনালোকৰ এই দৌৰাত্ম্য কিন্তু ভাল কথা হোৱা নাই, দেশৰ বাবে হিতকৰ নহয়। আৰু এনেকুৱা বাতৰি, যিবিলাক ভিত্তিহীন বাতৰি আপোনালোকে প্ৰচাৰ কৰি যি ধৰণে দেশত এটা বাৰ্তা দিলে, এই বাৰ্তা কোনো গুণেই দেশৰ কাৰণে ভাল শুভ লক্ষণ নহয়। তাৰপিছত আমি আমাৰ ৰাইজক কওঁ, যিসকল ব্যক্তি নিজামুদ্দিনৰ পৰাই হওক, দিল্লীৰ পৰাই হওক বা অন্য দেশৰ ৰাজ্যৰ যিকোনো প্ৰান্তৰ পৰাই হওক, আপোনালোকে অহাৰ পিছত আত্মগোপন কৰি আছে বুলি যিহেতু চৰ্চিত হৈছে, আত্মগোপন কৰি আছে, যদি কোনোবাই কৰি আছে তেনেহলে আমি তেওঁলোকক আহ্বান জনাওঁ যে আহক, আপোনালোকে এতিয়াও সময় আছে। ৰাইজৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, নিজৰ পৰিয়ালৰ স্বাৰ্থত আপোনালোকে ওলাই আহক আৰু নিজৰ স্বাস্থ্য পৰীক্ষা কৰাওক আৰু দেশক বচাওক, নিজক বচাওক আৰু নিজৰ পৰিয়ালক বচাওক। ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু অহা 9 তাৰিখ আমাৰ বৃহস্পতিবাৰ দিনগৈ ৰাতি শবে বৰাত আছে, মুছলমানসকলৰ এটা পবিত্ৰ ৰাতি শবে বৰাতত সকলো মুছলমানে মছজিদত গৈ ইবাদত কৰা, উপাসনা কৰাৰ এটা পৰম্পৰা আছে। এই পৰম্পৰা আমি এইবাৰ ৰক্ষা কৰিম নে নকৰিম, এইটো এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে। এইবাৰ যিহেতু লকডাউন চলি আছে, ইয়াৰ পৰাই আমি ইছলামিক ষ্টাডিজ এণ্ড ৰিচাৰ্চ একাডেমী অসমে আমি এইটো এটা বাৰ্তা দিব বিচাৰিছোঁ ৰাইজক যে যিহেতু এই লকডাউন চলি আছে, আমি যিদৰে জুম্মাৰ ফৰজ নামাজ আমি মছজিদত গৈ পেলাই পঢ়া নাই, তেনেহলে এই যিটো আমল, এই যিটো শবে বৰাতৰ নিশা, এইটো জৰুৰী নহয়, এইটো এটা নফল ইবাদত। আপোনালোকে যদি এইটো আচলতে মছজিদত পঢ়িব লগা কোনো ইবাদত যে পঢ়িবই লাগিব তেনেকুৱা কোনো হাদিছত নাই। শবে বৰাত হওক, শবে কদৰ হওক, এই ৰাতিবিলাকত মছজিদত গৈ পেলাই যে ভিৰ কৰিব লাগিব তেনেকুৱা কোনো হাদিছত কিন্তু নাই যে আহিবই লাগিব বুলি। কোনোবাই যদি আহিবলৈ ইচ্ছা কৰে তেতিয়াহলে বেছি ভিৰ কৰিব নালাগে। আৰু বিশেষকৈ এইবাৰ আমি মছজিদত আহি পেলাই ভিৰ নকৰোঁ ইনশাআল্লাহ। যেনেকে লকডাউন আমি মানি চলিছো, যেনেকে আমি মছজিদত অন্যান্য 5 ওয়াক্তৰ নামাজ পঢ়ি আছো 2-3 জনে মিলি, ঠিক তেনেকৈ আমি অন্যান্য 5 ওয়াক্ত নামাজখিনি সেই ৰাতিটো আমি 2-3 জনে মিলি পঢ়িম। বাকী সকলে যাতে আমি ঘৰতেই শবে বৰাতৰ যি আমল, এই আমল কৰিম আৰু যিখিনি ইবাদত আমাৰ কৰিব লগা আমি পৰম্পৰা মানি আহিছো সেইটো মছজিদত নকৰি আমি ঘৰতেই যাতে পালন কৰোঁ। আমাৰ বহুত আছে, মুছলমানসকলৰ এটা বৃহৎ অংশ আছে যে তেওঁলোকে শবে বৰাতক খুব গুৰুত্ব সহকাৰে মানে, কিন্তু এইবাৰ আপোনালোকক আমি অনুৰোধ জনাইছো যে এইবাৰ যাতে শবে বৰাতৰ নিশা আপোনালোকে মছজিদত আহিবৰ কাৰণে চেষ্টা নকৰে, মছজিদত আহিবৰ কাৰণে যাতে জিদ নকৰে। আপোনালোকে আমি সকলোৱে মিলি এই শবে বৰাত আমি ঘৰতে এইবাৰ
নামাজ পঢ়িম, ঘৰতে পালন কৰিম, নিশ্চয় আল্লাহ ইয়াৰ কোনো ব্যৱস্থা উলিয়াব। আৰু কিছুদিন পিছত সকলোৱে দোৱা কৰি থাকো যাতে এই মহামাৰী এই কৰোণা যাতে আল্লাহ আমাৰ পৰা দূৰলৈ লৈ যাওঁ, আমাৰ পৰা উঠাই লৈ যাওঁ, আৰু এটা সুস্থ বাতাবৰণ, সুস্থ পৰিৱেশ যাতে আমাৰ শান্তিপূৰ্ণ পৰিৱেশ আল্লাহ আমাক দান কৰে। এইখিনিকে ধন্যবাদ। আসসালামু আলাইকুম।